নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেলটোত আজি মোৰ এইটো প্ৰথম ভিডিঅ' মই এই চেনেলটোত বিশেষকৈ মেকআপ ৰিলেটেড ভিডিঅ'ছ আপোনালোকৰ ওচৰলৈ লৈ আহি থাকিম বুলি ভাবিছো আজি প্ৰথম ভিডিঅ'টোত মই আপোনালোকক এটি নিউড মেকআপ লুক এই লুকটো মই কেনেকৈ ক্ৰিয়েট কৰিলো আৰু ইয়াত মই কি প্ৰডাক্টছ ইউজ কৰি গৈছো সেইবোৰ আপোনালোকে এই ভিডিঅ'টোত দেখিবলৈ পাব আৰু শিকিবলৈ পাব আশা কৰো সকলোৱে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব তেনেহলে বলক ভিডিঅ'টো আৰম্ভ কৰো মই মোৰ মুখখন একদম ভালকৈ ক্লিন কৰি লৈছো আৰু এতিয়া একদম প্ৰথমতে লগাম ময়শ্চাৰাইজাৰ আৰু ইটো হৈছে পেকৰ ময়শ্চাৰাইজাৰ আৰু মই বেছি নলও এটো জাস্ট এইকনে ইউজ কৰিম আৰু ফুল ফেসত ভালকৈ এপ্লাই কৰি লম এবাৰ সেকেন্ডত এপ্লাই কৰিম প্ৰাইমাৰ এটো হৈছে লৰিয়েলৰ প্ৰাইমাৰ এটো মই ফুল ফেসত ভালকৈ এপ্লাই কৰি লম এবাৰ এপ্লাই কৰিম কনসিলাৰ এটো হৈছে ক্ৰাইলাইনাৰ কনসিলাৰ ইয়াৰ শেডটো হৈছে 303 মোৰ যিবোৰ ডাৰ্ক এৰিয়াছ আছে সেইবোৰ হাইড কৰিবলৈ মই এটো এপ্লাই কৰিম এয়া মোৰ ডাৰ্ক এৰিয়াছবোৰ হাইড হৈ গ'ল এতিয়া মই আইব্ৰো ফিল আপ কৰিম মিউজিক ফ্লাৱাৰৰ আইব্ৰো জেল হয় এটো মই অফ ক্যামেৰা আইব্ৰোজ ফিল আপ কৰিলো এতিয়া ফাউন্ডেশন লগাম এটো ক্ৰাইলাইনাৰৰ ফাউন্ডেশন হয় গুটে ফেসটোত মই ভালকৈ লগাই লম ফাউন্ডেশন লগাওতে সদায় আপোনালোকে এডাল ভাল মেকআপ ব্লেন্ডিং ব্ৰাশ বা ভাল বিউটি ব্লেন্ডাৰেৰে ধুনিয়াকৈ ব্লেন্ড কৰি লব মাজতে মই আপোনালোকক কও যে মই এই ভিডিঅ'টোত যিবোৰ প্ৰডাক্ট ইউজ কৰি আছো সেইবোৰৰ নাম আৰু লিংক মই তলত ডেসক্ৰিপচন বক্সত দি দিছো আপোনালোকে তাত গৈ চেক কৰিব পাৰিব ফাউন্ডেশন খিনি লগোৱা হোৱাৰ পিছত সেইখিনি সেট কৰিবলৈ মই ইউজ কৰিম পেকৰ বেকিং পাউডাৰ এডাল পাউডাৰ ব্ৰাশেৰে মই এইখিনি ধুনিয়াকৈ লগাই লৈছো এবাৰ এপ্লাই কৰিম আইশ্যাডো এটো হৈছে মেকআপ ৰিভলিউশনৰ আইশ্যাডো প্যালেট ইয়াৰে এইটো শেড মই প্ৰথমে ইউজ কৰিম এবাৰ ইউজ কৰিম এইটো শেড এবাৰ এপ্লাই কৰিম মাস্কাৰা এইটো হৈছে মেবলিনৰ মাস্কাৰা এবাৰ লগাম ফলছ আইল্যাশেছ এইটো হৈছে পেকৰ 54 নম্বৰৰ আইল্যাশ এবাৰ লগাম ব্ৰঞ্জাৰ এইটো হৈছে পেকৰ ব্ৰঞ্জাৰটো লাইট কে লগাম কাৰণ এইটো নিউড মেকআপ হয় এবাৰ ব্লাশ লগাম আৰু এইটো হৈছে মিছ ক্লেৰীৰ ব্লাশ এইটো শেড মই ইউজ কৰিম আৰু এতিয়া স্মাইল এবাৰ লগাম হাইলাইটাৰ এইটো হৈছে ফেসেছৰ হাইলাইটাৰ আৰু শেষত লিপষ্টিক এইটো হৈছে নাইকাৰ এটা নিউড শ্যাডো লিপষ্টিক I'm done with my look. ভিডিওটো চাই যদি ভাল পালে তেনেহলে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা নটিফিকেশন বেলটো প্ৰেছ কৰি দিব তেনেহলে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ